ভোলাকাক ৰাইজে এটা দণ্ডগত হৈ পৰিছোঁ। এটা পৰিমণিজ প্ৰভু গোটেই প্ৰতি অপৰাধ কিবা তেওঁতে লওঁতে ধনতে বহুতো টকাটো হ'ব পাৰে। সৰ্বতো মৰিখন কৰি অপায় মংগলদূৰ ক্ষীৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে বিচাৰো পাম ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ শংকৰ কীৰ্তনতে শংকৰ শংকৰ দশমৰ পাত হাজাৰী ঘোষাৰে মাধৱৰাৰ ফুল বাবা বৰগীতৰ সুৰত ৰাম ৰাম বাবা খুলতানৰ শংকৰ বিনে নভজোৱান নিজ গুৰু থাকন্তে আনক ভজয় সংগ নিদিবাতে মূঢ় ৰাম ৰাম শংকৰ যে থাকক প্ৰাণ কৃষ্ণ ক্ষীৰতে থাপিলো আমি ভাগৱত পাঠ কৰিছোঁ। হয়।
মাহজোৰা কাৰ্যসূচী আমাৰ ভাগৱত পাঠ কৰা হৈছে। হয় এই ভাগৱত পাঠৰ অন্তত হয় আজি আমি ভাগৱত পাঠৰ সামৰণি অনুষ্ঠান আয়োজন কৰিছোঁ। আচ্ছা এই যি নহওক এইমাত্ৰ হৈ যোৱা যিটো আমাৰ এইটো ভাগৱত শোভাযাত্ৰা এই অনুষ্ঠানটো হয় প্ৰত্যেক বছৰে ইয়াত পালন কৰা হয় নে ইয়াত প্ৰথমবাৰৰ কাৰণে এটা প্ৰত্যেক বছৰে পালন কৰোঁ। হয় এই আমাৰ প্ৰথম আৰম্ভণিতে আমি ভাগৱত শোভাযাত্ৰা কৰোঁ। হয় তাৰপিছতে আমি ভাগৱত পাঠৰ আৰম্ভণি কৰোঁ হয় দ্বিতীয় কাৰ্যসূচীত। গতিকে প্ৰত্যেক বছৰে আমি ভাগৱতৰ যি আমাৰ শোভাযাত্ৰা সেয়া আমি পালন কৰি আহিছোঁ প্ৰথম কাৰ্যসূচী হিচাপে। আৰু এই বিশেষ যিটো আজিৰ অনুষ্ঠানটো হয়। এই অনুষ্ঠানত কি কেনেকুৱা ধৰণৰ আয়োজন আছে আপুনি অলপমান থুলমূলকৈ কম সময়ৰ ভিতৰত হয় হয় এতিয়া আমাৰ এনেকুৱা এতিয়া আমাৰ ভাগৱত শোভাযাত্ৰা হৈ গ'ল প্ৰথম কাৰ্যসূচী। হয় তাৰপিছতে ৰাইজে প্ৰথম সেৱা জনালে প্ৰভু ভগৱন্তৰ ওচৰত। হয় তৃতীয় কাৰ্যসূচীত আমি আমাৰ ভাগৱত পাঠৰ আৰম্ভণি কৰিম। হয় আমি সুদূৰ দাহি জনৰাম চুকৰ পৰা যিটো আমাৰ পাঠক এগৰাকী আমি পাঠক মহোদয়ক আমি হয়। আমন্ত্ৰণ জনাইছিলোঁ। তেখেত হয়। ইতিমধ্যে আহি পাইছে। হয়। তেখেতে পাঠ আৰম্ভ কৰিব। হয় তাৰপিছতে আমাৰ গোটেই দিনটো হয়। অবিৰতভাৱে ভাগৱত পাঠ চলি থাকিব। আৰু ধৰক এই আপোনালোকৰ এই মহাপ্ৰসাদৰ হয়। কিবা তাৰ আয়োজন লগতে তেনেকুৱা আমাৰ ধৰণৰ 12 বজাৰ লগে লগে আমাৰ দুপৰীয়া মহাপ্ৰসাদৰ আয়োজন কৰা হৈছে। হয় দুপৰীয়া 12 বজাত আমাৰ মহাপ্ৰসাদৰ ব্যৱস্থা কৰা হ'ব। হয় আৰু ভক্তসকলে মহাপ্ৰসাদ গ্ৰহণ কৰাৰ পিছত হয়। আমি আকৌ ভাগৱত পাঠ আমাৰ অবিৰতভাৱে চলিয়ে থাকিব। কি এইটো কিবা টাইমৰ কিবা কথা আছে নে কিমান টাইমলৈকে ধৰ অনুষ্ঠানটো চলি থাকিব? অনুষ্ঠানটো আচলতে আমাৰ এইবিলাক মানে কৃষিজীৱী মানুহতো গৰু গাই সকলোৱে ঘৰত গৰু গাই থাকে। হয়। গতিকে আমি আশা কৰিছোঁ আমাৰ যিবিলাক গৰু গাই আছে হয়। তেওঁলোকে গৰু গাইখিনি মানে সামৰিবৰ কাৰণে এটা ব্যৱস্থা মানে সুবিধা কৰি আমি অলপ আগতীয়াকৈ আমাৰ হয়। পাঠৰ মানে অন্ত কৰিম বুলি আমি ভাবিছোঁ। আৰু সন্ধিয়ালৈকে ধৰ কিবা বিশেষ অনুষ্ঠান থাকিব নেকি? তেওঁলোকে আমাৰ যদি ডেকাহঁতে কিবা ভাবে হয় ডেকাসকল আছে আমাৰ হয়। তেওঁলোকে ইচ্ছা কৰিলে কিবা এটা অনুষ্ঠান কৰিব পাৰে। ঠিক আছে ধন্যবাদ অকণমান সময় দিয়াৰ বাবে। হয় ধন্যবাদ আপোনালৈ ধন্যবাদ। ঠিক আছে বাৰু। ভাগৱত ৰক্ষা কৰা নাৰায়ণ। যিটো মহাপ্ৰসাদৰ দিহা কৰা হৈছে সেয়া আমাৰ ভক্তপ্ৰাণ ৰাইজ সকলো আহি মন্দিৰত ইতিমধ্যে উপস্থিত হৈছে। এয়া আমাৰ এই যিটো এতিয়া বৰ্তমান ভাতৰ ব্যৱস্থা সম্পূৰ্ণৰূপে হৈছে। গতিকে আপুনি দুআষাৰ ইয়াৰ ৰান্ধনিৰ লগত আপোনাৰ লগত কথা পাতাই দি আছোঁ। হয় নমস্কাৰ। কিমান দূৰ আগবাঢ়িছে এই বিষয়ে অলপ? মোটামুটি কাৰ্যসূচী শেষ হৈছে। হয় এতিয়া মহাপ্ৰসাদ আমি ঠিক 1 বজাৰ লগে লগে আৰম্ভ কৰিম। হয় তাৰপিছত আমাৰ খোলাকাও বিষ্ণু মন্দিৰৰ ভক্তবাৰ ৰাইজক আমি ভালদৰে এই কাৰ্যসূচীটি চলাই নিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল। হয় এয়া আমাৰ আৰু ধৰক এই কিমানজন মানুহৰ কাৰণে এইটো আমাৰ আয়োজন কৰা হৈছে? 100 জন মান 100জন মানুহ। হয়। এতিয়া আপোনালোকৰ ধৰ এই আয়োজন সম্পূৰ্ণৰূপে ধৰ হৈছেনে? হৈছে। এতিয়া কিমান বাকী আছে? এতিয়া আমাৰ পৰামৰ্শটো হ'ব এইটো আমাৰ চাহৰ লগত। হয় আমাৰ চাহৰ যিটো আমাৰ দায়িত্ব দিছে হয় সেইটো টংলাৰ পৰা দিছে। সকলোকে নিজা নিজা দায়িত্ব দিয়া হৈছে তাৰমানে? দায়িত্ব গ্ৰহণ কৰিছে। আৰু আমাৰ যিটো আজি মহাপ্ৰসাদ হয় ৰাইজৰ যিটো আমাৰ হয়, মহাপ্ৰসাদ হয়। সেইটো আমাৰ গাঁৱৰে অঁ নিৰ্বাহী শ্ৰী অঞ্জু ডেকা হয় তেওঁ আমাৰ সমূহ ৰাইজকে আগবঢ়াইছে। আগবঢ়াইছে। ঠিক আছে বাৰু। এইখিনি আমাৰ ক'বলগীয়া। হয় ধন্যবাদ। আছে অঞ্জু বাইদেউ তেখেতে দুআষাৰ ক'ব আমাৰ ভাগৱত পাঠৰ বিষয়ে আৰু লগতে যিখিনি আয়োজন কৰিছে তেখেতে নিজাকৈ সেই বিষয়ে তেখেতে দুআষাৰ ক'ব। কওক বাইদেউ। হয় নমস্কাৰ। সমূহ খোলাকাশবাসী গাঁওবাসীলৈ নমস্কাৰ জনালোঁ মোৰ হয়। ফালৰ পৰা। হয় মই মানে আজি দুপৰীয়াৰ আহাৰ মুঠি ৰাইজক খুৱাম বুলি ভাবিছোঁ। হয়। সেয়েহে মই সামৰ্থ্য অনুসাৰে যিখিনি পাৰোঁ হয় সেইখিনি মই ৰাইজক আগবঢ়াই দিছোঁ। হয় ঠিক আছে। এই ধৰ এই যিটো ধৰ আয়োজন কৰা হৈছে এইটো ধৰ সমূহ ৰাইজ ইতিমধ্যে আহি পাব। এই প্ৰায় আপোনালোকৰ ধৰ আয়োজনখিনি হৈছে চাগে? হয় হা লগতে আৰু কিমানজন মানুহৰ কাৰণে ইয়াতে আয়োজন কৰা হৈছে? ইয়াতে 100 হয়তো 100 অলপ বেছি হ'ব পাৰে হয় তেনেকৈ আয়োজন কৰা হৈছে। হয় আৰু এই যিটো ভাগৱত পাঠ অনুষ্ঠানটি এইটো অনুষ্ঠানটি এই বছৰৰ কাৰণে হৈছেনে নে আগেও হৈছিলে ধৰ? আগে পিছে হৈ আছিলে হয়। কিন্তু মানে প্ৰত্যেক বছৰে তেনেকৈ হোৱা নাছিলে আৰু হয় হয় এইবাৰ অলপমান আয়োজনটো অলপ ডাঙৰকৈ যেন দীঘলীয়া হৈছে। হয় হয় ঠিক আছে। অঁ আৰু লগতে ধৰ সমূহ ৰাইজ ইতিমধ্যে উপস্থিত হৈছে। আৰু কিমান দেৰিলৈকে এইটো অনুষ্ঠান চলি থাকিব? এইটো এতিয়া 1 বাজিকৰে হৈছে। হয় 2 বাজিমানলৈকে চলিব। হয় আৰু এই ধৰক এই গোটেই গাঁৱৰ মানুহখিনি আহি ধৰ যেতিয়া আপোনালোকৰ মন্দিৰত এই পাঠ
শুনিব তেওঁলোক কিমান টাইমলৈকে থাকিব? তেওঁলোক 4টা 4:30 ইমানমান বজালৈকে থাকিব। আৰু এই বাহিৰা মানুহ অকণমান ইয়াতে উপস্থিত হয়, মাতা হৈছে। আমাৰ গাঁৱৰ আশে পাশে যিখিনি গাঁও আছে হয়। সেই গাঁৱৰ মানুহক নিমন্ত্ৰণ দিয়া হৈছে। তেওঁলোকে ইতিমধ্যে বহুখিনি লোক আহিছে আৰু বহুখিনি লোক আহিব বাকী আছে। হয়, ঠিক আছে, ধন্যবাদ থাকিল আপোনালৈ। হয়, নমস্কাৰ। সেয়ে তেখেতক আমি দুআষাৰমান এই বিষয়ে চমুকৈ বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ কৰিলোঁ। নমস্কাৰ। আজি আমি দিনজোৰা কাৰ্যসূচীৰে আমাৰ কাতি মাহৰ আজি শেষ দিন। কাতি মাহটো আমি ভাগৱত পাঠ কৰিছিলোঁ। হয়, আজি শেষ দিন। আজি আমি ৰাতিপুৱা আমি ভাগৱত শোভাযাত্ৰা কৰিলোঁ। হয়, তাৰ পিছে আমি আমাৰ মন্দিৰ প্ৰাংগণত আমাৰ ভক্তবৃন্দৰ সৈতে আমাৰ ভাগৱত পাঠ চলি আছে। বৰ্তমান আমাৰ এতিয়া ভাগৱত চলিয়ে আছে আৰু দুপৰীয়া আহাৰ আমাৰ গ্ৰহণৰ সময় আহি পৰিছে। গতিকে আজি আমাৰ সন্ধিয়ালৈকে এই আমাৰ ভাগৱত পাঠ চলি থাকিব। সন্ধিয়া হোৱাৰ লগে লগে আমাৰ ভাগৱত পাঠৰ সামৰণি বিচাৰিছোঁ। গতিকে আমাৰ লগতে ৰাইজৰ সহায় সহযোগিতা নিশ্চয় লাগিব। ঠিক আছে, ধন্যবাদ। এয়া আমাৰ মাজত আৰু এজন আলহী আপোনালোকৰ চিনাকি কৰি দিব ওলাইছোঁ। তেখেত আলহী নহয়, তেখেত আমাৰ গাঁৱৰে এজন বিশিষ্ট ব্যক্তিৰ লগতে তেখেতে এতিয়া বৰ্তমান টংলা বাসিন্দা। তেখেতে আমাৰ এই ভাগৱত পাঠ অনুষ্ঠানটি বিশেষ এটা অৰিহণা আছে তেখেতৰ। এই বিষয়ে আমাৰ মন্দিৰৰ যিটো তেখেতে এটা সেৱা আগবঢ়াইছে সেই বিষয়ে তেখেতক দুআষাৰ ক'বলৈ অনুৰোধ কৰিলোঁ। আমাৰ ইয়াতে ভাগৱত পাঠ চলি আছে। ভাল লাগিছে। আমি আহিছোঁ টংলাৰ পৰা। লগতে আপোনালোকে যিহেতু আপোনালোকে টংলাৰ পৰা আহিলে আপোনালোকে এইটো যিটো পৰিৱেশ দেখা পাইছে বৰ্তমান আমাৰ অনুষ্ঠানটো, পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকৰ? অনুভৱ কেনেকুৱা? বহুত ভাল লাগিছে। আগতেও আহিছোঁ, আজিও আহিছোঁ। হয়, আৰু লগতে এটা কথা বিগত বৰ্ষৰ দৰে অনুষ্ঠানটি আয়োজন কৰা হৈছে। ইয়াত অকণমান উন্নত যেন পৰিৱেশ আমি অনুভৱ কৰিছোঁ। আপুনি এই বিষয়ে কি কয়? আগৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশ কেনেকুৱা লাগিছে আপোনাৰ? আজি বহুত ভাল লাগিছে। বহুত মানুহ দেখিছোঁ, গোট খাইছে। দূৰৰ মানুহ কেইজনমান দেখিছোঁ। বহুত ভাল লাগিছে। এনেকৈ আগলৈ চলি যাই থাকক, ভাল লাগিব। এই অনুষ্ঠানটি যাতে ভৱিষ্যতলৈ আৰু ডাঙৰকৈ পাৰিলে কৰিবৰ কাৰণে আপোনালোকৰ সকলোৰে আশীৰ্বাদ লাগিব, ৰাইজৰ আশীৰ্বাদ লাগিব, ৰাইজৰ সেৱা লাগিব। হয়, নিশ্চয় আপোনালোকৰ সহযোগিতা সদায় কৰি থাকিলে হ'ল। আগলৈ আমি সহযোগিতা কৰি থাকিম। ভাল হ'ব আগলৈ আৰু ধন্যবাদ। এই আমাৰ বিশেষ চাহ বিৰতিৰ কাৰণে চাহৰ আয়োজন কৰিছে। সেয়া চাহৰ যোগাৰ আমাৰ যিখিনি আমাৰ চেংৰা ষ্টাফ ডেকা ল'ৰাবোৰে কৰি আছে। সেয়ে আমাৰ মাজৰে তেওঁলোকৰ বিশেষ এজনক দুআষাৰ আমি ক'বলৈ। নমস্কাৰ। আপুনি ইয়াতে এইটো কি বৰ্তমান কি চলি আছে বৰ্তমান? এইটো আমাৰ বৰ্তমান বুন্দিয়া ভুজিয়া টোপোলা বনাই আছোঁ। হয়, এইটো আমাৰ আবেলি সময়ত মানে আমাৰ পায়স দিয়া হ'ব। হয়, পায়সৰ লগত এইটো পায়স চাহ আৰু এইটো বিতৰণ কৰা হ'ব। একেলগত মানে ভোগৰ লগত আপোনালোকে এইখিনি একেলগত আয়োজন কৰা হৈছে। আৰু ধৰক এইটো যিটো চাহৰ আয়োজন বা ভোগৰ আয়োজন, এই বস্তুটো বিগত বৰ্ষৰ দৰে এই বছৰ যিটো আয়োজন অলপ ডাঙৰকৈ কৰা যেন অনুভৱ হৈছে। এইটো বস্তু প্ৰত্যেক বছৰ চলি থাকেনে নে এই বছৰ নতুনকৈ কৰা হৈছে? এইবছৰ নতুন কৰা যেন পাইছোঁ মই অৱশ্যে। পায়সৰটো এইবাৰ নতুন হৈছে। হয়, আৰু এইবাৰ অনুষ্ঠানটিত আপোনালোকৰ মনবোৰ সকলোৰে দেখা পাইছোঁ খুব মানে আনন্দ ডাঙৰকৈ আয়োজন কৰা হৈছে যিহেতু। সেয়ে আপোনাৰ অনুভৱ কেনেকুৱা লাগিছে ইয়াতে মন্দিৰত আহি? আৰু হয়তো যোৱা বছৰত আপুনি হয়তো ইয়াত নাছিলে। অনুভৱ মানে কি আৰু আমাৰ ধৰ মন্দিৰত অহা বুলি ক'লে মানুহৰ প্ৰত্যেকটো মানুহৰে মন উৎফুল্লিত হৈ পৰে। হয়, গতিকে আমিও আজি ইয়াত ধৰ বহুতখিনি আনন্দ পাইছোঁ। আৰু ইয়াত দেখা পাইছোঁ যে সকলো ডেকাবোৰেও যিহেতু ধুনীয়াকৈ সুন্দৰ ড্ৰেছত মানে আহিছে, সেয়ে খুব ভাল লাগিছে। এই অনুষ্ঠানটি ইমানেই নে আৰু ভৱিষ্যতলৈ চলি থাকিব? নাই, এনেকৈ প্ৰত্যেক বৰ্ষতে আমাৰ আগলৈ চলি গৈ থাকিব। হয়, আৰু
আৰু এইটো কাৰণে আমাৰ যিটো আমাৰ ডেকা ল'ৰাসকলে যেনেকৈ বয়সীয়ালসকলে যেনে ধুতি চাট পৰিধান কৰি আহে সেইকাৰণে মানে বেছি ভাল লাগে আৰু হয় আৰু এই অনুষ্ঠানটো কিমান সময়লৈকে চলি থাকিব ঠিক সন্ধিয়া 5মান বজালৈকে থাকিব তাৰপিছত শেষ হ'ব অঁ ধৰক এই আপোনালোকৰ এই গাঁৱৰ মানুহখিনি এনে আৰু বাহিৰৰ মানুহ অলপ ইয়াত নিমন্ত্ৰণ কৰা হৈছে আমাৰ গাঁৱৰ মানুহ আৰু বাহিৰৰ 3খনমান গাঁৱৰ মানুহ আহিব তেনেকৈ হয় তাৰপিছত মাহ প্ৰসাদ বিতৰণ কৰি তেনেকৈ 5মান বজাত শেষ হ'ব হয় ধন্যবাদ আপোনালোকক আমি দেখুৱাবলৈ ওলাইছোঁ যিটো আমাৰ মহাপ্ৰসাদৰ আয়োজন কৰা হৈছে সেয়ে আপোনালোকক আমি দেখুওৱা হৈছে এয়া চাওক আমাৰ মেইন ৰান্ধনীয়ে আহি ইতিমধ্যে আমাৰ যিখিনি চব্জি তেখেতে নিজেই কিবা কৰি আছে আৰু লগতে আমাৰ বহুতখিনি আমাক সহায় ইতিমধ্যে কৰি আছে তেওঁলোককো আমি দেখুৱাবলৈ ওলাইছোঁ এয়া আপোনাক পোনপটীয়াকৈ আপোনালোকক দেখুৱাব ওলাইছোঁ এয়া আমাৰ মাজত গোটেইখিনি মহিলাই আমাৰ লেডিজখিনি আহি আমাক যথেষ্ট সহায় কৰিছে আমাৰ এতিয়া আমাৰ যিখিনি বাহিৰৰ আমাৰ আমন্ত্ৰিত অতিথি আছে তেওঁলোকে আমাৰ মাজত আহিব নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখে মোৰ শ্ৰদ্ধাৰ পিতৃ মাতৃতুল্য ব্যক্তিসকল বা বন্ধুসকল আই মাতৃসকল আমি আপোনালোকক পোনপ্ৰথমে শ্ৰদ্ধা নিবেদন কৰিছোঁ বিগত বছৰৰ দৰে আমি এইবাৰো কাতি মাহৰ ভাগৱত পাঠ অব্যাহত ৰাখিছিলোঁ আৰু আজি এই ভাগৱত পাঠৰ সামৰণি অনুষ্ঠান আছিল আহি আমি অন্তিম ক্ষণত উপনীত হৈছোঁ আজি দিনজোৰা ভাগৱত পাঠ কৰা হ'ল এতিয়া আছে মাহপ্ৰসাদ বিতৰণ তাৰ আগতে আমাৰ অকণমান কাৰ্যসূচী এটা আছে এইখিনি কৰিবৰ কাৰণে মই আগবাঢ়িছোঁ আমি এই মাহটোত আমাৰ যিখিনি স্থানীয় লোকে পুথি পাঠ কৰি আমাক ভাগৱত পাঠ কৰি শুনালে তেওঁলোকক আমি চিনাকি কৰি দিব বিচাৰিছোঁ চেনিকল নামে আমাৰ ইয়াত জনাজাত আপোনালোকৰ ফালে কি কয় সেইটো আমি নাজানো কিবা হৈছে বোকা হেল্ল' গাইজ হেল্ল' 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 গাইজ হেল্ল' হেল্ল' আৱাজ এইবাৰ মানুহে হাঁহিব নেকি বেয়া বুলিহে হেই সেইটো নেবি নেবি মোর নিজরা ও করি থন করে আনে বৈকুণ্ঠৰ পৰা শ্ৰৱণ কীৰ্তন কৰা
কলি ধৰি নাম নামক জানিবা বান্ধ অমৃত সমান বান্ধি হৃদয়তে তুমি থাপনা পাতি ভকতি কথারে গুড়ি ধরি